আছে ৰ'বচোন ৰ'ব আগতে খাটনিয়াৰক আহি ল'বলৈ দিয়ক এই ৰ'ব ঘূৰি আহক এওঁক চিনি পায় পাইছো ছাৰ মোৰ জেঠেৰি মুকু দাদা মই এওঁৰ কথা কৈছোঁ আমাৰ বুবু এই ভালে আছা আছো কেকেদা এওঁৰ দোকানত বোলে আপুনি বাকী খাইছিল খাইছিলো বাকী কিমান হ'ল বুবু 520 টকা বাকীটো মৰা নাই কিয় বাকী মাৰা নাই কোনে কৈছে এওঁ কমপ্লেইন দিব আহিছে আপুনি বোলে বাকী মৰা নাই বুবু এইবিলাক মই কি শুনিছো মই তোমাৰ দোকানৰ বাকী দিয়া নাই এক্টিং কৰি নাথাকিব খাটনিয়াৰ বাকীটো দি দিয়ক আচ্ছা মই এটা বাকী দুবাৰ কিয় দিম মই দৰমহা পাওঁ কেইটকা ছাৰ এয়া অন্যায় নিৰীহৰ ওপৰত এয়া অত্যাচাৰ ছাৰ এয়া সামন্তবাদ নৈৰাজ্যবাদ গণতন্ত্ৰত কুঠাৰ ঘাট জোখতকৈ বেছি লেকচাৰ মাৰেহে আপুনি খাটনিয়াৰ নহয় ছাৰ মই বহুত দুখ পাইছো আৰু বুবু তোমাক এটলিষ্ট মই তেনেকুৱা বুলি ভবা নাছিলো বহুত বিশ্বাসত তোমাৰ দোকানত বাকী খাইছো আপোনাক বিশ্বাসতে বাকীটো দিছো মই ৰাখিছে তোমাৰ ঘৈণীয়াহঁতৰ পৰহি মই দোকানত বাকী দি থৈ আহিছো তুমি মানুহটো নাই ক'ত পণপণাই ফুৰা দিছিল নেকি প্ৰশ্নবোধক নেৰাখিবা বুবু মই যদি ফাঁকি কথা কৈছো তুমি নৰকত পচি মৰিম মই সৰি কেকেদা বেয়া নাপাব আচলতে তেওঁ পৰহিয়ে মাকৰ ঘৰলৈ গ'ল ঘূৰি আহিল কিন্তু ক'বলৈ পাহৰি যায় সেইটো তোমালোকৰ ফেমিলি মেটাৰ তোমালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং নাই তাত মোক নোসোমোৱাবা আৰু কিছুমান ঘৰ শত্ৰু বিভীষণৰ কাৰণে তুমি কমপ্লেইন দিবলৈ আহিছা 520 টকাত আজি মোৰ ধাচিয়া উৰাই দিছা নহয় কেকেদা ভুল বুজাবুজি হৈ গ'ল আৰু বেয়া নাপাব মই বেয়া পোৱা নাই তুমি এজন ডেডিকেটেড কাষ্টমাৰক হেৰুৱালা বেঙা হ'ব দিয়ক কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল আপোনালোক যাওক হ'ব ছাৰ প্লিজ কেকেদা ভুল বুজাবুজি হৈ গ'ল কিবা এটা বেয়া পাই নাথাকিব বলক আৰে আপুনি ইয়াত বহিছে কিয় মোৰ স্থান ইয়াতেই ছাৰ মোৰ মা নিশ্চয় ডেইলি মাটিৰ লগত মিলি আছে আৰু আপুনিও হ'ব হে হ'ল আৰু উঠকচোন উঠক ৰ'বচোন বাকীটো সঁচাই মাৰিছেনে আপুনি হ'ব যাওক হে মই এনেই সুধিছিলো যাওক